হেল্ল' বন্ধু বান্ধৱীসকল, অন্য এটা ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া চাওক, নৰসিংহ আৰু ভেদাইলতা ভালদৰে ধুই মই এয়া গ্ৰাইণ্ড কৰিবলৈ ভৰাই লৈছোঁ। আজিৰ ৰেচিপিটো কি হ'বলৈ গৈছে গম পাইছে নিশ্চয়। এতিয়া মই ইয়াত অকণমান পানী দি গ্ৰাইণ্ড কৰি লওঁ। আপোনালোকে নৰসিংহ আৰু ভেদাইলতা মাছৰ সৈতে খাই ভাল পায়নে? এয়া চাওক, মোৰ গ্ৰাইণ্ড কৰা হৈ গৈছে। এতিয়া মই ইয়াত চেকনিয়ে নেচেকোঁ, ধুনীয়াকৈ মিহিকৈ গ্ৰাইণ্ড কৰাৰ কাৰণে ডাইৰেক্ট দি দিম। এইফালে মই বইল আলু হাতেৰে ভাঙি ল'লোঁ, দেখিছেনে? এতিয়া মই নৰসিংহ ভেদাইলতাৰ মাছৰ সৈতে বনাম। কাৱৈ মাছ লৈছোঁ এয়া ধুনীয়াকৈ, তাত হালধি আৰু নিমখ দি ভালদৰে সানি ল'ম। ভালদৰে মই হাতেৰে ধুনীয়াকৈ সানি লৈছোঁ। জুহালত জুইকুৰা ধৰি তাৰ ওপৰত কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত মই ইয়াত তেল দিছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই তাত কাৱৈ মাছ ফ্ৰাই কৰি ল'ম। কাৱৈ মাছ ইয়াত দিছোঁ। নৰসিংহ ভেদাইলতা আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই ভাল, বহুতো ঔষধি গুণে ভৰপূৰ। ভেদাইলতা বিষৰ কাৰণে, বাত বিষৰ কাৰণে খালে বহুত উপকাৰ পোৱা যায়। কাহ চৰ্দি লাগি থাকিলেও ভেদাইলতা আৰু নৰসিংহ জোল খালে সোনকালে ভাল পোৱা যায়। কৈ শেষ নহয়। পাতটো বেয়া গোন্ধালেও কিন্তু জোল খাই, মাছৰ সৈতে জোল খাই বহুতেই ভাল লাগে। এয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গৈছে। যিমানখিনি ভেদাইলতা ঔষধি গুণ আছে জানিলে আপোনালোকে মাজে সময়ে খাই থাকিবলৈ মন যাব। আমাৰ স্বাস্থ্যৰ কাৰণে বহুতো উপকাৰ। ইয়াত ৰখি যোৱা তেলখিনিতে মই পিঁয়াজ এটা মিহিকৈ কাটি দি দিছোঁ। তাতে মই আদা নহৰু এয়া পেষ্ট দি লৈছোঁ। এতিয়া মই তেজপাত এখিলাও দি লৈছোঁ, দি ভালদৰে লৰাই দিছোঁ। দেখাত তেল কম যেন লাগিছে কিন্তু কম নহয়। এয়া পাঁচফোৰণ কেইটামানো দি লৈছোঁ। অকণমান পিঁয়াজখিনি ভাজি লৈছোঁ। আপোনালোকে কমেণ্ট বক্সত জনাব দেই, কোনে কোনে খাই ভাল পায়। এয়া চাওক, হালধি 1 চামুচ দি আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া মই ইয়াত সিজাই থোৱা আলুখিনি দি দিম। আলুখিনি দি দিছোঁ। এবাৰ ভালদৰে লৰাই লৈছোঁ। প্ৰথমবাৰলৈ যদি মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিও ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ইয়াৰ নিমখ 1 চামুচ দিছোঁ সোৱাদ অনুযায়ী। আকৌ এবাৰ লৰাই দিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবচোন। এতিয়া মই গ্ৰাইণ্ড কৰা এই আলুখিনি অকণমান ভাজি লৈছোঁ। এয়া চাওক, গ্ৰাইণ্ড কৰা নৰসিংহ ভেদাইলতাখিনি তাত দি দিছোঁ। দেখিছেনে, মই চেকনিয়ে চকা নাই, ডাইৰেক্ট পিতাৰ সৈতে দি দিছোঁ। এনেকৈ খালে ডাঠ হয়, খাই ভাল লাগে। পাতল হ'লে ইমান ভাল নালাগে যিহেতু, সেইকাৰণে ডাঠ হোৱাকৈ দি দিছোঁ। মই পানী অকণমান দি লৰাই দিছোঁ। অকণমান ভাজি ল'ম জোলখিনি, দেখিছেনে? ঢাকোন এখন লগাই দিছোঁ অকণমান উতল আহিবৰ কাৰণে। এয়া উতল আহি গৈছে। আমাৰ মানুহ বেছি যিহেতু আৰু অকণমান পানী দি দিছোঁ। পানী দি মই এতিয়া ঢাকোন এখন লগাই দিম। ঢাকোনখন লগাই দিলোঁ। জুইকুৰাই বহাই দিছোঁ। অকণমান ভালদৰে উতল আহক। তিনি মিনিটমান উতলাৰ পিছত মই এয়া ঢাকোনখন খুলি দিলোঁ। উতলি আছে যিহেতু মই ইয়াত কাৱৈ মাছ দুটা দি দিছোঁ।
এতিয়া আমাৰ মানুহ 7জন যিহেতু সেইকাৰণে 7টা কাৱৈ মাছ দি লৈছোঁ। এতিয়া এবাৰ ভালদৰে লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত মই এতিয়া ঢাকোন এখন লগাই দিম অলপ টাইম সিজিবৰ কাৰণে। 2 মিনিটমান উতলতে আহক। ঢাকোনখন লগাই দিলোঁ। হৈ গৈছে। এতিয়া মই ঢাকোনখন খুলি দিম। এয়া চাওক কি ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে? দেখি খাওঁ খাওঁ লাগিছে নাই বাৰু আপোনালোকক? এয়া ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে? এতিয়া মই এয়া কাঢ়ি ল'ম। পাত্ৰ এটালৈ কাঢ়ি লৈ এয়া বাতিত দিছোঁ। ফাইনেলি হৈ গ'ল। এতিয়া বাতি এটালৈ কাঢ়ি ল'লোঁ। গৰমে গৰমে সেৱন কৰিবহে লাগে। আজিলৈ ইমানতে সামৰিলোঁ। বাই, অন্য এটা ৰেচিপি লৈ আহি আছোঁ। বাই বাই।